Hello friends, welcome back my YouTube channel. Today we will discuss class 10 mathematics, arithmetic progress, chapter number 5 and exercise number 5.3. So Hamantar Progotir 5.3 অনুশীলনীটোৰ আধাখিনি এইটো ভিডিওত আমি আলোচনা কৰিম আৰু নেক্সট এটা ভিডিও বাহিৰ কৰিম কাৰণ এটা ভিডিওতে যদি গোটেইখিনি কৰিবলৈ যাওঁ তেনেহলে ভিডিওটো বহুত ডাঙৰ হৈ যাব। সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। Exercise 5.3 আৰম্ভ কৰাৰ আগতে আমাৰ জানিব লাগিব sum of first n terms of an AP সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল আমি বাহিৰ কৰা জানিব লাগিব। সো কেনেকৈ সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল বাহিৰ কৰে সেই ফৰ্মুলাটো আমি আজি শিকিবলৈ লৈছো। সো ইয়াৰ কাৰণে আমি ধৰি লম যে যিকোনো এটা এপি সাপোজ এনেকুৱা 1 3 5 7 9 এনেকৈ যাই আছে আৰু একদম এনলৈকে অৰ্থাৎ শেষৰ যিটো পথ হেতু এন। এতিয়া এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম ইয়াৰ যদি গোটেইখিনি প্লাস কৰিবলৈ যাওঁ অৰ্থাৎ 1 + 3 + 5 + 7 + 9 এনেকৈ আমি যদি গণিবলৈ যাওঁ তেনেহলে আমাৰ বহু সময়ৰ প্ৰয়োজন। সেই হিচাপে ইয়াৰ এটা ফৰ্মুলা আছে সহজ হোৱাৰ কাৰণে। সো ইয়াতে কি দি আছে যে a = প্ৰথম পদ a = 1 আৰু সাধাৰণতৰ d হ'ব 3 - 1 = 2 এটো হৈছে d ৰ ভ্যালু। এতি পদৰ সংখ্যা আছে n এটোতো দিয়ে আছে। এতিয়া টোটাল যেতিয়া আমি ইয়াক প্লাস কৰিম হেতু ইয়াৰ আগতে যেনেকৈ n নাম্বাৰ পদটো আমি a n এৰে বুজাইছো a n এৰে অৰ্থাৎ n তম পদটো হৈছে n বা এটো নিদিলেও চলিব। এতিয়া গোটেইখিনি প্লাস কৰাৰ ক্ষেত্ৰত অৰ্থাৎ প্লাস কৰিলে তাক বুজা হ'ব Sn আগতে যেনেকৈ শেষৰ পদক আমি বুজাইছো an। এতিয়া গোটেই কেটা পদ s ত আসলতে সাম বুজায় সাম অফ n টাৰ্মৰ যোগফলটো। গতিকে ইয়াৰ ফৰ্মুলাটো হৈছে Sn = n/2 2a plus n - 1 into d n - 1 into d এটো হৈছে ফৰ্মুলা। ইয়াতে n হৈছে n নাম্বাৰ পদ nটা পদ আৰু 2a টো হৈছে প্ৰথম পদ n হৈছে n ৰ কথাটো কোৱা হল। এতিয়া d হৈছে সাধাৰণতৰ বাকি সব একে আগৰ যিটো ভিডিওত মই অনুশীলনী 5.2 স্টাৰ্ট কৰিছিলো শিকাইছিলো হেতু ভিডিও যদি চাই আপোনালোকে a টু কোনটো n কি d কি হেবিলাক জানিব পাৰিব। এতিয়া Sn যেহেতু বাহিৰ কৰিব লাগে Sn ৰ ফৰ্মুলাটো হৈছে এইটো। এতিয়া আমি এই ফৰ্মুলাটোত যদি পুট কৰি দিও n মানে আমি নাজানো কিমানটা আছে গতিকে n ইয়াতে n এ হ'ব বা এইটো n বাহিৰ n নধৰি 7 ধৰিলো। আপোনালোকৰ বুজাৰ সুবিধা হোৱাৰ কাৰণে মই এই 4টা পদ লৈছো। এই 4টা পদেৰে এটা এপি গঠন হৈছে। এতিয়া আমি এনেকৈ গণিব পাৰো যে 1 + 1 + 3 + 5 + 7 = 16 কিন্তু যদিও এইফালে গণিব পাৰো কিন্তু এইটো ফৰ্মুলাৰ সহায়ত বাহিৰ কৰিম। এতিয়া n অৰ্থাৎ n ত ইয়াতে কেইটা পদ আছে 4টা n = হ'ব 4 আৰু an এটো দিলে চলিব হা। এতিয়া 4/2 2a এর মানটো হৈছে 1 plus n - 1 n ৰ ভ্যালুটো হৈছে 4 - 1 into d। সো ইয়াতে কি হ'ব n/4/2 = 2 2 1 = 2 2 plus 4 - 1 d ৰ ভ্যালুটো ইয়াতে আছে 2 গতিকে 4 - 1 = 3 3 into 2 3 2 = 6। এতিয়া চাব পাৰে কি 2 into 2 plus 6 = 8 then 2 8
16 গতিকে ইয়াতে হে সৰু হোৱাৰ কাৰণে আমি গণিব পাৰিছোঁ কিন্তু ডাঙৰ হ'লে গণিব পাৰিম কিন্তু অসুবিধা হ'ব সেই অসুবিধা দূৰ কৰাৰ কাৰণে ফৰ্মুলাটো হৈছে Sn equal to n/2 twice a plus n minus 1 into d কেতিয়াবা এই Sn ক বেলেগ এটা ফৰ্মত লিখা হয় কেতিয়াবা লিখা হয় Sn equal to n/2 a plus an এইটো ফৰ্মুলাটো লিখা হয় n/2 a plus an ইয়াক কেনেকৈ লিখা হয় এইটো ফৰ্মুলাৰ পৰাই এইটো আহিছে কেনেকৈ n/2 তো ঠিকই আছে এইখিনি ঠিকই আছে বাট ইয়াতে 2a আছে 2a যদি আমি বিভাজন কৰো a plus a লিখিব পাৰো a plus a equal to 2a আৰু এইফালে হ'ব n minus 1 into d এতিয়া এইখিনি মানে আমি জানো a plus n minus 1 into d মানে an আছিল an equal to a plus n minus 1 into d গতিকে এইখিনি মানে জাস্ট an to বহাই দিছে অৰ্থাৎ n/2 a plus an আৰু কেতিয়াবা an ক এটো হৈছে অন্তিম পদ ইয়াক লাস্ট টার্ম l এৰেও বুজোৱা হয় গতিকে কেতিয়াবা এই ফৰ্মটোক আকৌ এনেকৈ লিখা হয় n/2 a plus l বুলিও লিখা হয় গতিকে বিভিন্ন ধৰণে লিখা হয় যিকোনো এটা ফৰ্মত কৰিব পৰা যাব এতিয়া আমি অনুশীলনী 5.3 আৰম্ভ কৰিম অনুশীলনী 5.3 ৰ কোৱেশ্চন নম্বৰ 1 ত আছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা সমান্তৰ প্ৰগতি এটা দিয়া আছে আৰু সেই সমান্তৰ প্ৰগতিটোৰ যোগফলটো বাহিৰ কৰিবছে এইমাত্ৰ যি আমি সমীকৰণ আলোচনা কৰিলো Sn equal to n/2 2a plus n minus 1 into d আৰু এটা আছে Sn equal to n/2 into a plus an এই ফৰ্মুলাত কৰিব লাগিব সো ইয়াতে যেটো এক নম্বৰত দিয়া আছে হেতু হৈছে 2 7 12 এনেকৈ 10তম পদ দিয়া আছে 10টা পদ দিয়া আছে 10টা পদ দিয়া আছে এই 10টা পদৰ যোগফল বাহিৰ কৰিব লাগিব ইয়াতে কি দিয়া আছে হিয়াৰ আমাৰ ইয়াতে দিয়া আছে a প্ৰথম পদ a equal to 2 সাধাৰণতৰ d 7 minus 2 equal to 5 then n equal to আছে 10 10টা পদ আৰু আমাৰ বাহিৰ কৰিব লাগে Sn অৰ্থাৎ S10 বাহিৰ কৰিব লাগিব S10 equal to what ইয়াৰ আগৰ যেটো ভিডিও আছিল অৰ্থাৎ 5.2 হেতুত এটা ফৰ্মুলা আছিল an equal to a plus n minus 1 into d এইটো ফৰ্মুলাত মই কৈছিলো n ৰ ভ্যালু যদি 10 হয় তেনহলে কি হ'ব a10 equal to a plus 9d অর্থাৎ n ত কৈ যেহেতু ইয়াতে 1 কম আছে মাইনাস আছে তেনহলে ইয়াতে 10 হলে ইয়াতে 9 হ'ব ইয়াতে 100 হলে ইয়াতে 99 ইয়াতে যদি 2 হয় ইয়াতে 1 ইয়াতে যদি 5 হয় ইয়াতে 4 তেনেকৈ ইয়াতেও কি হ'ব এইটো ফৰ্মুলাটো s যদি 10 হয় তেনহলে n/2 2a plus 9d হ'ব ইয়াতে ইয়াতে n minus যেহেতু 1 আছে গতিকে ইয়াতে যদি 10 হয় ইয়াতে 9 ইয়াতে যদি 5 হয় ইয়াতে 4 ইয়াতে 6 হলে তাতে 5 so we know that আমি জানো কি Sn equal to n/2 2a plus n minus 1 into d এটো আছিল ফৰ্মুলা then n ৰ ভ্যালুটো হৈছে 10 S10 10/2 2a এর ভ্যালু হইছে 2 plus n minus 1 n to আছে 10 10 minus 1 equal to 10 minus 1 into কিহব d d এর ভ্যালুটো আছে 5 then 10/2 equal to 5 আৰু এইফালে কি হ'ব
2 to the 4 plus 10 minus 1 equal to 9 into 5 প্রথম বন্ধনী হব 5 into কি হব 5 9 যা 45 plus 4 equal to 49 দেন এই দুটো যদি আমি পূরণ করো তাহলে কি হব 9 5 যা 45 or 5 carry 4 আর 4 5 যা 20 plus 4 equal to 24 তার মানে এটু কি বাইর হল SN অর্থাৎ S10 এর ভ্যালুটা হইছে কি 245 অর্থাৎ এই যে সমান্তর প্রগতিটো দিয়াছিল 2 7 12 এই সংখ্যাবিলাক 10টা পদ প্লাস করিলে আমি কি পাম 245 পাম হেতু আমার বাহির হৈ গল এতিয়া এনেকৈ বাকি তিনিটা 2 3 আৰু 4 আপোনালোকে কৰিব এতিয়া মই কোৱেশ্চন নম্বৰ 1 ৰ 1 হে কৰিলো কোৱেশ্চন নম্বৰ 2 ৰ 1 2 3 এই তিনিটাৰ পৰা মই এটা কৰি দিম এতিয়া তাতে আছে কি যোগফলবিলাক নিৰ্ণয় কৰিব লাগে হে একেই যোগফল বাহিৰ কৰিব লাগে ফৰ্মুলা একেটাই আছে বেলেগ আৰু নাই সো চাও কি আছে এক নম্বৰটোৱে মই কৰিছো সমান্তর প্রগতিটো এনেকুৱা দিছে 2 নাম্বার 1 কলম কালি শেষ হৈ গৈছে 7, 10 হাফ সরি প্লাস আছে এইবিলাকত কমা নহয় প্লাস 14 প্লাস ডট প্লাস 84 ইয়াতে কন্ডিশনটো হৈছে কি ইয়াতে বাকি কিমানটা টার্ম আছে হেতু দিয়া নাই কিন্তু ইয়াতে কি কি দিয়া আছে আমাৰ চাব লাগিব যে a ইকুয়াল টু প্ৰথম পদ দিয়া আছে 7 d2 দিয়া আছে d ৰ ভ্যালু হৈছে 10 half minus 7 then এটু কি হ'ব 10 to the 20 plus 1 21 divided by 2 minus 7 then হলে কি হ'ব এলসিয়াম ললে এইফালে হ'ব 21 minus 7 to the 14 divided by 2 equal to 7 by 2 equal to 3.5 দিব পৰা যাব বা 7.2 দিলো কোনো কথা নাই 7 by 2 দি দিলো এতিয়া এটু লখাগু লৈছো 7 2 গুণ 14 হ'ব আৰু তলত 2 যাব 21 ৰ পৰা 14 মাইনাস কৰিছো 21 ৰ পৰা 14 মাইনাস কৰিলে 7 থাকে 7 by 2 এতিয়া d2 বাইৰ হৈ গল এতিয়া a2 কি আছে an equal to 84 ইয়াতে কি বাইৰ হোৱা নাই n equal to নাই n equal to নাই আৰু sn equal to বাহিৰ কৰিব লাগিব গতিকে এই দুটা বাহিৰ কৰিব লাগিব কাৰণ আৰু নহলে আৰু এটা ফৰ্মত যাব পাৰো এটো এতে কি দি আছে a দি আছে sn দি আছে এটো কিন্তু n টো লাগিব এটো ফৰ্মত আমি তেনেহলে যাব নোৱাৰি সো n বাহিৰ কৰাৰ কাৰণে এনেকৈ লিখিম we know that an equal to a plus n minus 1 into d এর ভ্যালুটো হইছে এর ভ্যালু দি আছে 7 plus n minus 1 into d equal to 7 by 2 an এর ভ্যালুটো দি আছে 84 এতিয়া 84 এফালে প্লাস 7 আছে সমান চিহ্নৰ বাওফালে আনি দিম সমান চিহ্নৰ বাওফালে আনিলে কি হ'ব -7 ইকুয়াল টু এফালে কি থাকিব n - 1 into 7 by 2 এতিয়া 84 minus 7 কৰিব লাগে কি হ'ব 70 14 then 14 minus 7 equal to 77 হল এফালে 2 কি আছিল ডিভাইড এফালে যদি আনি দিও মাল্টিপ্লাই অর্থাৎ 2 টু উপৰত গুছি যাব 7 টু ইয়াৰ লগত পূৰণ আছিল এফালে আনিলে হৰণ হ'ব এফালে হ'ব n - 1 এইখিনি এই 2 টু এফালে প্লাস ডিভাইড আছিল অর্থাৎ হরণ আছিল এফালে আনিলে পূৰণ হ'ব আৰু 7 টু পূৰণ আছিল হৰণ হল উপৰটো তলত তলটো উপৰত এতিয়া 77 এর মাজত 11 টাইম যায় 11 বাৰ যায় উপৰ ফালে চাম সো এফালে কি হ'ব 11 into 2 আৰু এফালে আছে n - 1 আৰু এফালে আছে 11 into 2 11 to the 22
2 then n minus n equal to q minus 1 to হিফালে গলে plus 1 then 23 21 plus 22 plus 1 equal to 23 so এতিয়া আমি আসল যেটো বাহিৰ কৰিব লাগে sn so therefore sn equal to কি হ'ব sn equal to n by 2 into a plus an এইটো ফৰ্মত কাৰণ n আছে a আছে an আছে এই তিনিটা যেতিয়া আছে তেনেহলে এই ডাঙৰ অৰ্থাৎ এইটো ফৰ্মুলাত না যাও সো n এর ভ্যালুটো হৈছে কি 23 ডিভাইডেড বাই 2 a এর ভ্যালুটো হৈছে 7 প্রথমতে দিয়া আছিল 7 প্লাস an হল 84 এই দুটা প্লাস কৰিব লাগিব প্লাস কৰিলে কি হ'ব 23 ডিভাইডেড বাই 2 ইনটু 84 plus 7 equal to 91 then এতিয়া আমি কৰিব পাৰো কি ক্যান্সেল কৰিব পৰা যাব ক্যান্সেল কৰি দিও এটো ইয়াৰ মাজত 9 এর মাজত 4 টাইম and 1 এর মাজত 0 টাইম then 11 5 টাইম then 45 1 then 5 so এতিয়া ইয়াক কি কৰিম 45.5 এর লগত 23 মাল্টিপ্লাই 23 into 45.5 so দুটা পূৰণ কৰিলে কি হ'ব 45 5 23 3 5 is 15 15 5 carry 1 3 66 carry 1 again 3 4 is 12 12 13 2 5 is 10 0 2 5 is 10 11 then carry 1 2 4 is 8 9 then 6 5 6 4 iman point one time so 1046.5 এইটো হ'ব গতিকে এইটোৰ উত্তৰটো হ'ব কি যে 1046.5 সো এনেকৈ বাকি দুটা আছে নাম্বার 2 আৰু 3 সেই দুটা আপোনালোকে কৰিব এতিয়া নেক্সট কোৱেশ্চন নাম্বার 3 লৈ আগবাৰিম কোৱেশ্চন নাম্বার 3 ত আছে এটা সমান্তৰ প্ৰগতি বিলাক দিয়া আছে আৰু সমান্তৰ প্ৰগতি বিলাকত প্ৰত্যেকৰে বেলেগ বেলেগ ভ্যালু দিয়া আছে প্রত্যেকৰে বেলেগ বেলেগ ভ্যালু দি আছে আৰু সেইবিলাক সমাধান কৰিব লাগিব সো প্ৰথমতে দিয়া আছে কি কোৱেশ্চন নাম্বার 3 নাম্বার 1 টু দিয়া আছে গিভন এর ভ্যালু 5 d equal to 3 আৰু an equal to 15 a equal to 3 a equal to 5 a equal to 5 d equal to 3 আৰু দিয়া আছে আৰু an equal to 50 ইকেটা দিয়া আছে ইয়াৰে পৰা আমাৰ বাহিৰ কৰিব লাগিব n আৰু sn বাহিৰ কৰিব লগা হৈছে n equal to what আৰু sn equal to what এতিয়া আমি নিশ্চয় এটো খুব ইজিলি কৰিব পাৰো কাৰণ n বাহিৰ কৰাৰ কাৰণে আমাৰ ওচৰত ফৰ্মুলা আছে হেটো হৈছে an equal to a plus n minus 1 into d এইটো ফৰ্মত আমি n এর ভ্যালুটো বাহিৰ কৰি দিব পাৰো সো আমি এনেকৈ লিখিম we know that কি জানো an equal to a plus n minus 1 into d an to দিয়া আছে 50 then 50 equal to a এর ভ্যালু হৈছে 5 plus n minus n আমার বাহিৰ কৰিব লাগে d হৈছে 3 so কি হ'ব plus 5 to এফালে আনিলে minus 5 50 minus 5 equal to n minus 1 into 3 বা এটো একেবারেও কৰিব ঠিকই আছে তেনালে কি হ'ব 50 minus 3 equal to 45 3 এফালে ডিভাইড আছে মাল্টিপ্লাই আছিল এফালে আনিলে ডিভাইড হ'ব অর্থাৎ 3 equal to n minus 1 then n minus 1 to মই সমান চিহ্ন বুফালে আছিল মই বাওফালে লিখিলো একে কথা কি হ'ব এফালে 45 divided by 3 equal to 15 n equal to minus 1 হেইফালে লৈ গলে হ'ব plus 1 অর্থাৎ 15 plus 1 equal to কি হ'ব 16 এটো হৈছে n এর ভ্যালু অর্থাৎ n এর ভ্যালু যেটো বাহিৰ কৰিব দিছিল হেটো হৈছে 16 এতিয়া আমাৰ বাহিৰ কৰিব লাগিব n sn অর্থাৎ গুটেই কেটা পদৰ যোগফল sn to মই এইফালে কৰি দিছো so sn equal to
ফৰ্মুলাটো কি আছিল n/2 a প্লাছ a n এতিয়া দুটা ফৰ্মুলা আছে এইটো আছে আৰু এইটো আছে আমি ব্যৱহাৰ কৰিম কি এইটো কিয় এইটো ব্যৱহাৰ নকৰোঁ কাৰণ ইয়াতে আমাৰ SN টো দিয়া SN বাহিৰ কৰাৰ কাৰণে a লাগে n লাগে an লাগে তিনিটা আছে গতিকে আমি এইটো ফৰ্মুলাত যাম সো n এর ভ্যালু হৈছে 16 ডিভাইডেড বাই 2 এর ভ্যালুটো কিমান আছে a হৈছে 5 প্লাস an টো কিমান দি আছে 50 তেনেহলে a টু ইয়াৰ মাজত 8 টাইম হোলৰ মাজত 2 8 বাৰ যায় আকৌ 5 প্লাস 50 ইকুয়াল টু 55 5 8 যা 40 40 0 ক্যারি 4 5 8 যা 40 আৰু 4 হলে 440 হৈ গল আপোনাৰ ওচৰত নাম্বাৰটো কি আহি গল 440 অৰ্থাৎ n equal to 16 আৰু sn equal to 440 এনেকৈ ইয়াতে কোৱেশ্চন বহুকেইটা দি আছে মই আৰু এটা ইয়াৰে পৰা কৰি দিছো ইয়াৰে পৰা মই 10টা কোৱেশ্চন আছে 10টাৰ পৰা আৰু দুটামান কোৱেশ্চন কৰি দিছো মই কোৱেশ্চন নম্বৰ 4 টো চাই আছো কোৱেশ্চন নম্বৰ 4 টো কি আছে আহা এতিয়া 3 এর 4 ডাইরেক্ট 4 নহয় 3 4 ত দিয়া আছে given a3 equal to 15 আৰু s9 equal to 75 s9 equal to মই বেলেগটো লিখি পেলাইছো 125 আৰু d আৰু a10 বাহিৰ কৰিব লাগে d equal to what a10 equal to what এই দুটা বাহিৰ কৰিব লাগে ঠিক আছে s10 হে হ'ব মই কোৱেশ্চন নম্বৰ 5 টো উঠাই পেলাইছিলো সো s10 এইখিনি দি আছে ইয়াতে কি কৰিব লাগিব d আৰু a10 টো বাহিৰ কৰিব লাগে খুব সিম্পল ইয়াতে কি দি আছে an সো নাও এতিয়া আমি কি কৰিম an এর ঠাইত কি আছে 3 a3 ইকুয়াল টু যদি 15 হয় ইয়াক আমি এনেকৈ লিখিব পাৰো a প্লাস 2d ইকুয়াল টু 15 কারণ এটো ফর্মুলাত an ইকুয়াল টু a প্লাস n মাইনাস 1 ইনটু d এটো ফর্মত আমি লিখিব পাৰো ইয়াতে যদি n হয় ইয়াতে n ত কৈ 1 অর্থাৎ ইয়াতে যেটো 3 আছে ইয়াতে 3 ত কৈ 1 কম অর্থাৎ 2 হ'ব এটো মই ইকুয়েশন নাম্বার 1 দি দিলো নেক্সট কি আহিল s10 125 আছে s10 মানে মই এটো লিখিও এনেকৈ লিখিব পাৰো n/2 into 2a plus n minus 1 into d equal to 125 এতিয়া এইফালে কি আছে n টো যেহেতু 10 আছে গতিকে মই 10 টো ডাইরেক্ট বহাই দিছো 10 ইয়াতেও হ'ব 10 তেনেহলে কি হ'ব 2 10 এর মাজত 5 টাইম যায় আৰু এইফালে কি আছে 2a plus 10 minus 1 equal to 9d equal to 125 5 এফালে ডিভাইড আছে মাল্টিপ্লাই আছে এফালে লৈ গলে ডিভাইড হ'ব 2a plus 9d equal to 5 125 এর মাজত কিমান টাইম যায় 125 divided by 5 equal to 25 এতিয়া কি কৰিম ইয়াৰে পৰা আৰু এটা লাইন বঢ়াই দিলে সহজ হৈ যাব এ যদি ইয়াতে ৰাখি দিও 2d এফালে প্লাস আছে এফালে লৈ গলে মাইনাস অর্থাৎ 15 minus 2d এইটুক ইকুয়েশন নাম্বার 1 দিম 1 দিলে ইজি হ'ব অর্থাৎ ইয়াতে প্রতিস্থাপন পদ্ধতিৰে আমি ইয়াক প্রয়োগ কৰিম সো এর ভ্যালুটো হৈছে কি মার্ক করে দিলো 125 সো এর ভ্যালু হইছে 15 minus 2d সো ইয়াতে মই এর ঠাইত কি লিখিম 15 minus 2d plus 9d equal to 25 so 2 15 যা 30 2 2 যা 4d আর এফালে আছে 9d equal to
25 then 9d minus 4d equal to 5d আৰু এইফালে আছে +30 টো যদি মই সমান চিহ্নৰ সেইফালে লৈ যাওঁ 25 minus 30 then কি হ'ব এইফালে হ'ব 5d equal to -5 এতিয়া 5d equal to -5 d equal to কি হ'ব -5/5 equal to 1 অৰ্থাৎ d ৰ ভ্যালুটো বাহিৰ হ'ল d equal to -1 বাহিৰ হৈ গ'ল এতিয়া d ৰ যেহেতু ভ্যালুটো বাহিৰ হ'ল এতিয়া আমাৰ লাগে কি এইটো a10 এতিয়া a10 বাহিৰ কৰাৰ আগতে আমাৰ a2 বাহিৰ কৰিব লাগিব a d ৰ মান কি কৰিম d ৰ মান 1 নঙত বহুৱাই পাওঁ 1 নঙত কি আছিল এইটো আছিল নাম্বাৰ 1ত আছিল 15 minus 2d d ৰ ভ্যালুটো হৈছে -1 দেন -1 to multiply কৰিলো কি হ'ব 15 minus এ প্লাস দেন 2 1 যা 2 অৰ্থাৎ এইটো বাহিৰ হৈছে 17 এতিয়া এৰ ভ্যালুটো হৈছে 70 d ৰ যেনেকৈ -1 হল a ইকুৱেল টু হল 17 সো আমি এতিয়া বাহিৰ কৰিব লাগে a10 হলে কি হ'ব a10 equal to a plus 9d এইটো আমাৰ ফৰ্মুলা আছিল এইটো ফৰ্মুলা মতে সো a হৈছে 17 plus 9 into d d ৰ ভ্যালু হৈছে -1 ব্ৰেকেট দিলে মাইনাস পূৰণ দিব নালাগে সো 17 minus plus এ minus 9 1 যা 9 then 17 minus 9 equal to 8 অৰ্থাৎ an to হ'ব 8 so therefore d equal to -1 আৰু a10 equal to 8 এইখিনি আছিল আমাৰ কৰিব লগা এতিয়া নেক্সট আমি আৰু এটা কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চনটো এতিয়া কোৱেশ্চন নম্বৰ 3 এৰ যিকোনো এটা কৰিম এইফালৰ 4 ৰ পিছত কোনটো কৰো কোৱেশ্চন নম্বৰ 10 টো কৰিছো একদম লাষ্টটো এল আছে যেহেতু এল থাকা সংখ্যা এল থাকা কোনো এটা উদাহৰণ কোৱেশ্চন বা উদাহৰণ পোৱা নাই তো 10 নম্বৰটো আছে দিয়া আছে l equal to 28 s equal to 144 আৰু মুঠ পদৰ সংখ্যা আছে 9 a equal to what এটো বাহিৰ কৰিব লাগে সো এনেকৈ লিখিম given that l equal to 28 আৰু s equal to 144 পদৰ সংখ্যা অৰ্থাৎ পদৰ সংখ্যাটো এনেৰেহে বুজোৱা হয় পদৰ সংখ্যা আছে 9 এটো বাহিৰ কৰিব লাগে 9 আৰু a equal to what ঠিক আছে আমি এটো ফৰ্মুলা পাইছিলো s equal to n/2 into a plus an মই কৈছিলো যে n/2 a plus l বুলিও লিখিব পৰা যাব n ৰ ঠাইত l বুলিও লিখিব পৰা যাব গতিকে মই এটো ফৰ্মুলাত লিখিম we know that s equal to n/2 a plus l তেনেহলে s ৰ ভ্যালু আছে 144 equal to n ৰ ভ্যালুটো আছে 9 divided by 2 a ৰ ভ্যালু দিয়া নাই এটো আমাৰ বাহিৰ কৰিব লাগা আৰু l ৰ ভ্যালু আছে 28 2 to এফালে ডিভাইড আছে এটো মাল্টিপ্লাই হ'ব 144 into 2 আৰু 9 to মাল্টিপ্লাই আছিল সমান চিহ্নৰ বাওফালে আনিলে এটো ডিভাইড হ'ব ইকুৱেল টু a plus 28 এতিয়া 9 144 ৰ মাজত কিমান বাৰ যায় যদি আপোনাৰ হলৰ ঘৰটো মুখস্থ আছে তেনেহলে ডাইৰেক্ট লিখিব পাৰিব 16 9 গুণ কি হ'ব 144 দেন 16 ৰ 2 গুণ হ'ব 32 আৰু এফালে 28 প্লাস আছে এফালে আনিলে 28 মাইনাস হ'ব এফালে থাকিব a so 32 minus 8 equal to 4 এফালে থাকিল a so therefore a equal to কি বাহিৰ হ'ব
4 অর্থাৎ এর ভ্যালুটো হ'ব 4 এতিয়া কোয়েশ্চন নাম্বার 4 5 6 7 8 এইবিলাক স্টার্ট কৰিম টোটাল কোয়েশ্চন আছে 20 গতিকে মই আজি 9 লৈকে কৰি দিম কাৰণ 1 2 3 এইবিলাকৰ ভিতৰত বহুকেইটা কোয়েশ্চন আছে এইকেইটা আপোনালোকৰ হোমৱৰ্ক কৰিব লাগিব সো কোয়েশ্চন নাম্বার 4 ত আছে 9 17 25 এনেকৈ এটা সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 363 আছে সো এপি2 লিখি লও এপি2 question number 2 whole 4 so given by AP2 whole AP2 whole ইয়াতে AP2 দিয়া আছে কি কি 9 17 25 ডট 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 এনেকৈ দি এটা সময়ত কি কৈছে সমান্তৰ প্ৰগতিটোৰ দিয়া আছে 336 হৈছে যোগফল সো এনেকৈ লিখিম given ইয়াতে কি দি আছে a equal to 9 d equal to 17 minus 9 equal to 8 আৰু দিয়া আছে কি sn equal to 636 এটি কোয়েশ্চনটো অলপ বুজিব লগা আছে কি যে ইয়াতে কৈছে কিমানটা পদৰ যোগফল 636 হ'ব যেহেতু কৈছে পদৰ সংখ্যা কিমান তেতিয়া আমাৰ চাব লাগিব যে বাহিৰ কৰিব লগা পদ যেটো আছে হেটো হৈছে n অৰ্থাৎ পদৰ সংখ্যা n সো এ দিয়া আছে দিয়া এটা খুব ইজিয়ে ক'ব পৰা যাব এটা কোনটো ফৰ্মুলাত লিখিব পাৰো উই নো দ্যাট sn equal to n by 2 2a plus n minus 1 into d then sn to দিয়া আছে 636 equal to n এর ভ্যালুটো দিয়া নাই divided by 2 আছে 2a এর ভ্যালুটো দিয়া আছে a হইছে 9 plus n minus 1 into d to আছে 8 এতিয়া 2 এফালে ডিভাইড আছে এফালে আনিলে কি হ'ব মাল্টিপ্লাই then 636 into 2 equal to n into 2 9 जा 18 plus n 8 जा 8n n 1 जा minus 8 এতিয়া কি কৰিম এই দুটা পূৰণ কৰিলে কি হ'ব 6 2 जा 12 then to carry 1 6 2 3 जा 6 7 2 6 12 then এফালে আছে n into এফালে কি হ'ব এই 8 minus 18 minus 8 লিখিম then কি হ'ব 10 plus 8n so ইয়াক 1 2 7 2 লিখিম n into 10n plus 8n square এতিয়া দ্বিঘাত ফৰ্মুলা যে আমাৰ মনত আছে না নাই এটো মনত কৰিব লাগিব যদি মনত আছে এটো মনত থাকিলে আৰু দৰকাৰ নাই এটো কি কৰিব 1272 এফালে লৈ গলে কি হ'ব মাইনাস হ'ব আৰু এটো 8n square plus 10n minus 1272 ইকুয়াল টু কি হ'ব 0 অর্থাৎ দ্বিঘাত ফর্মত গুছি গল সো দ্বিঘাত ফর্মটো ইয়াক আমি যদি মধ্যপদ বিভাজন কৰো তেনেহলে কি হ'ব ইয়াতে আছে 10n আৰু নহলে 2 ৰে গোটেই কেটাক ডিভাইড কৰিব পৰা যাব 2 ৰে ডিভাইড কৰিলে কি হ'ব 2 ৰে ডিভাইড কৰিলে এফালে হ'ব 4n স্কয়ার প্লাস এফালে হ'ব 10n মাইনাস ইয়াতে হ'ব 636 ইকুয়াল টু 0 এতিয়া ইয়াক যদি আমি মধ্যপদ বিভাজন কৰো এইটো আৰু এইটো পূৰণ কৰিব লাগিব তেনেহলে কি হ'ব 6 4 গুণ 24 ৰ 4 হাতত থাকিল 2 6 3 গুণ 12 14 আৰু 6 4 গুণ 24
25 ইয়াক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ যেহেতু 4 আছে যুগ্ম সংখ্যা 2 এৰে হৰণ কৰিলে কি হ'ব 1 2 12 then 1 14 7 then 2 equal to again 2 6 3 6 again 2 3 1 8 again 2 15 9 again এতিয়া আৰু 2 ৰে না যায় কিন্তু 3 ৰে যায় না সাম 9 plus 1 10 10 plus 15 then 3 ৰে যাব 15 ক যেটো 3 ৰে যায় 3 ৰে 5 3 যা 15 and 3 3 যা again যায়নে এক বছৰ আৰু না যায় 53 এনেকুৱা কোন 53 টো এটা মৌলিক সংখ্যা গতিকে এক হৰণ না যায় এতিয়া সাম 2 to যা 4 4 4 যা 4 to যা 8 8 to যা 16 16 3 যা 48 then 4 ইয়াতে 5 হ'ব 48 48 এর পৰা হ'ব গতিকে এনেকৈ লিখিম 4n স্কয়াৰ প্লাস 53 ইনটু এই গোটেই কেটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে হ'ব 48 আৰু মাইনাস এটোৰ পৰা যদি মাইনাস কৰো 53 minus 48 equal to 5 হ'ব তেনেহলে এই 5 টো বাহিৰ হৈ গল 53 n minus 48 minus 636 equal to 0 এতিয়া 4 আছে ইয়াতে 4 আছে কমন নাই ইয়াতে n আছে গতিকে n টো মই কমন লব পৰা যাব এতিয়া n টো কমন ৰাখিলে ইয়াতে কি হ'ব 4n ইয়াতে n হ'ব এটা মাইনাস এতিয়া 4n plus 53 then n into 4n then 4n square n into 53n আৰু এইফালে কি কৰিব পৰা যাব 12 কমন লব পৰা যাব ইয়াকো 12 এৰ হৰণ যায় ইয়াকো 12 এৰ হৰণ যায় 12 এৰ হৰণ দিলে ইয়াতে কি হ'ব 5 আৰু 3 53 টাইম যাব গতিকে ইয়াতে মই 12 কমন ললে ইয়াতে থাকিব 4n into 12 48 minus plus minus হ'ব আৰু 12 into 53 equal to 636 এতিয়া এই দুইটা যেহেতু একে আছে তেনেহলে লিখিম 4n plus 53 এই দুটা মিলি এটা অর্থাৎ কমন লোৱা সাধাৰণ লোৱা বুলি কোৱা হয় এতিয়া ইয়াতে থাকিল n minus 12 equal to 0 এতিয়া দুটা পথ আমি পালো এই দুটা কি কৰিম so therefore 4n plus 53 equal to 0 then n equal to কি হ'ব minus 53 divided by 4 এটো গ্ৰহণযোগ্য নহয় impossible কিয় n ৰ ভ্যালু কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে ভগ্নাংশ হ'ব নোৱাৰে so এতিয়া আৰু এটা অংশ আছে or বা n minus 12 equal to 0 then n equal to 12 অর্থাৎ যেটো পদৰ সংখ্যা বা n ৰ ভ্যালু বাহিৰ কৰিব দিছিল হেতু হ'ব 12 অর্থাৎ 12 তম পদটোৱে এই সমান্তৰ প্ৰগতিটোৰ যোগফল 336 হ'ব এতে বেলেগ এটা কোৱেশ্চন মই 5 লৈ একবাৰ এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে যদি আপোনালোকে আগৰখিনি লিখিব পৰা নাই তেনেহলে ভিডিওটো এবাৰ পজ কৰি তাৰ পিছত এইখিনি লিখাৰ পিছতহে এইখিনি উঠাবৰ চেষ্টা কৰিব এতিয়া 5 টো এটা কি আছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 5 আৰু অন্তিম পদ 45 এ দি আছে an দি আছে আৰু যোগফল 400 মোট পদৰ সংখ্যা n বাহিৰ কৰিব লাগে আৰু d বাহিৰ কৰিব লাগে গতিকে এটো কোনটো ফৰ্মুলা যাব s equal to n by 2 a plus an এটো ফৰ্মুলাত গুছি যাব গতিকে কোৱেশ্চন নম্বৰ 5 টো মই আৰু কৰি নিদিও এতিয়া কোৱেশ্চন নম্বৰ 6 টো কি আছে এটা সমান্তৰ প্ৰগতিৰ এটা AP ৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 305 ইয়াৰ যদি ইয়াৰ সাধাৰণতৰ 9 তেন্তে AP টোৰ কিমানটা পদ আৰু হিয়তৰ যোগফল কিমান আছে পদৰ সংখ্যা কিমান আছে আৰু যোগফলটো কিমান আছে এটো মই কৰি দিছো এটো অলপ ইজি হয় এইবিলাক কিন্তু অলপ ব্যতিক্ৰম যেন লাগিব পাৰে গতিকে এতিয়া সাম question number 6 so question number 6 ত দিয়া আছে
গিভেন প্ৰথম পদ আৰু অন্তিম পদ প্ৰথম পদ মানে কি আছে a ইকুৱেল টু 17 অন্তিম পদ হৈছে an ইকুৱেল টু 350 ইয়াৰ সাধাৰণতৰ d দিয়া আছে 9 সো বাহিৰ কৰিব লাগে কিমানটা পদ আছে আৰু হিহঁতৰ যোগফল কিমান n টো বাহিৰ কৰিব লাগিব আৰু sn to sn equal to what আৰু n equal to what এই দুটা বাহিৰ কৰিব লাগে খুব সিম্পল হয় এটো n বাহিৰ কৰিব লাগে আগৰ যেটো ফৰ্মুলা আছিল এইটো an equal to a plus n minus 1 into d এইটো ফৰ্মুলা যদি কৰো তেনহলে হৈ যাব কি হ'ব we know that আমি জানো যে an equal to a plus n minus 1 into d এটো an to দিয়া আছে 305 a to দিয়া আছে কিমান 17 n to দিয়া নাই n এর মান তো বাহিৰ কৰিব লাগে d দিয়া আছে d তো হৈছে 9 কি হ'ব 350 17 to এইফালে প্লাস আছে কিন্তু হামানচিনৰ বাওফালে আনিলে কি হ'ব minus 17 equal to n minus 1 into 9 এতে কি হ'ব 350 পৰা 17 মাইনাস কৰিলে কি হ'ব 333 equal to n minus 1 into 9 then minus 9 to এইফালে যদি আনো পুৰণ minus 9 নহয় এটো ডাইরেক্ট 9 to যেহেতু এইফালে পূরণ হয়ে আছে এইফালে আনিলে কি হ'ব হরণ 333 ডিভাইডেড বাই 9 ইকুয়াল টু n মাইনাস 1 কি হ'ব 333 ডিভাইডেড বাই 9 ইকুয়াল টু 3 টাইম and 7 টাইম then equal to n minus 1 so 30 minus 1 এইফালে আনিলে কি হ'ব plus 1 so n equal to 37 plus 1 equal to 38 এতিয়া n ৰ ভ্যালুটো বাহিৰ হল n equal to 38 এতিয়া আমাৰ বাহিৰ কৰিব লাগে sn এতিয়া sn ৰ কাৰণে কি কৰিম sn equal to a to ফৰ্মত যাম n/2 n ৰ ভ্যালুটো দি আছে a plus an এই দুইটাও দি আছে গতিকে n ৰ ভ্যালু হৈছে 38 ডিভাইডেড বাই 2 a হৈছে 17 plus an টো হৈছে 350 8 238 এর মাজত 19 টাইম আৰু এই দুটা প্লাস কৰিলে 7 plus 0 equal to 7 আৰু 5 6 3 এই দুটা পূৰণ কৰিলে কি হ'ব 3 6 7 19 then 3 6 3 and 5 7 9 6 so হ'ব 6973 অৰ্থাৎ গোটেই কেটা পদৰ যোগফল হ'ব 6973 এটো হ'ব টোটাল ইয়াৰ যেটো যোগফল বাহিৰ কৰিব লগা সো হিয়াতৰ যোগফলটো আমাৰ হৈছে 6973 আৰু পদৰ সংখ্যা হৈছে 38 ইয়াৰ পিছত কোৱেশ্চন নম্বৰ এটো 6 গল 6 ৰ পিছত আছে 7 টোত আছে এটা এপি ৰ সমান্তৰ প্ৰগতিৰ d equal to 7 22 তম পদ 149 আৰু ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে গতিকে ইয়াতে জিকেটা দি আছে মই জাস্ট বুজাই দি আছো কোনটো ফৰ্মত যাব এটো কৰি দিয়া নহব এটো আপোনালোকে ঘৰত চাব ট্রাই কৰি কোৱেশ্চন নম্বৰ 7 টো ইয়াতে যেনে কৈ দিয়া আছে d equal to 7 আৰু 22 তম অৰ্থাৎ a22 equal to 149 প্ৰথম 22টা পদ n equal to 22 আৰু প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে কাৰণ s22 equal to what তেনহলে ইয়াতে কি দি আছে a22 দি আছে n2 দি আছে আৰু কি দি আছে d দি আছে
এছ এন বাহিৰ কৰাৰ দুটা ফৰ্মুলা এটা হৈছে n/2 a প্লাছ 2a প্লাছ n-1 ইনটু d এইটো এটা ফৰ্মুলা আৰু এটা আছিল Sn ইকুৱেল টু n/2 a প্লাছ an এতিয়া এইটো হ'ব an টো দিয়া আছে 22 নম্বৰ পদ a টো দিয়া নাই n টো দিয়া আছে তেনেহলে জাস্ট a টো বাহিৰ কৰি আমি এইটো ফৰ্মুলাত S22 বাহিৰ কৰিব পৰা যাব গতিকে এইটো আপোনালোকে কৰিব নিশ্চয় মই যিখিনি লাগে সেইখিনি কৈ দিলো প্ৰথমতে a টো বাহিৰ কৰিব লাগিব তাৰ পিছত S22 বাহিৰ কৰিলে হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ 8 টো আছে এটা AP ৰ সমান্তৰ প্ৰগতিটোৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51টা পদৰ যোগফল উলিওৱা এটো মই কৰি দিছো আৰু এটো আজিৰ ভিডিওৰ একদম শেষৰ ভিডিও হ'ব so ইয়াতে দিয়া আছে question number 8 ত given দ্বিতীয় আৰু তৃতীয় পদ 14 আৰু 18 then দ্বিতীয় পদটো হ'ব a2 equal to 14 তৃতীয় পদ হ'ব a3 equal to 18 by ইয়াক অলপ সাইডত লিখি দিও a3 equal to 18 প্ৰথম 51টা অৰ্থাৎ 51টা পদৰ যোগফল বাহিৰ কৰিব লাগে S51 equal to what ইয়াতে 51টা পদৰ যেটো যোগফল কৈছে গতিকে n equal to 51 এতিয়া ইয়াক 51 বাই S51 বাহিৰ কৰাৰ আগতে আমাৰ বাহিৰ কৰিব লাগিব an আৰু an n টো দি আছে গতিকে a টো বাহিৰ কৰিম ইয়াৰ কাৰণে কি হ'ব a2 যদি হয় তেনেহলে কি হ'ব a plus d 1d equal to d so a plus d equal to 14 এটো suppose equation number 1 গল এতিয়া a3 equal to 18 আছিল a3 মানে লিখিব পাৰো a plus 2d equal to 18 এতিয়া এটো equation number 2 দিলো 2 ৰ পৰা 1 মাইনাস কৰো 2 minus 1 কৰিলে কি হ'ব a আৰু a ক্যান্সেল যাব 2d ৰ পৰা এটা d মাইনাস কৰিলে কি হ'ব only d থাকিব equal to 18 minus 14 equal to 4 d ৰ ভ্যালুটো হ'ব 4 এতিয়া d ৰ ভ্যালু যদি 4 হল d ৰ মানটো মই 1 নং সমীকৰণত বহাই পাম 1 নংত d equal to 4 বহুৱাই পাও কি হ'ব a plus d মানে 4 equal to 14 a equal to 14 minus 4 equal to 10 এর ভ্যালুটো হল 10 d হইছে 4 এতিয়া আমি বাহিৰ কৰিব পাৰো so therefore S51 equal to n/2 a plus 2a plus n-1 into d এতিয়া n ৰ ভ্যালুটো হৈছে 51 divided by 2 into 2 into a এর ভ্যালুটো হৈছে 10 then 10 plus n হৈছে 51 minus 1 into d ৰ ভ্যালুটো হৈছে 4 ইয়া কেনেকৈ কৰিম 51 divided by 2 2 10s are 20 আৰু 51 minus 1 then 50 into 4 200 তেনেহলে হ'ব S51 equal to 51 divided by 2 into 200 plus 220 220 2 ৰে ইয়াক যদি ডিভাইড কৰো 110 then 110 আৰু 51 যদি মাল্টিপ্লাই কৰো then 0 1 1 जा 1 1 plus 5 equal to 6 and 5 1 जा 5 এইটো হ'ব গোটেই কেটা পদৰ যোগফল অৰ্থাৎ S51 টা পদৰ যোগফল হ'ব 5610 এইখিনি আছিল কোৱেশ্চন নম্বৰ 8 ৰ উত্তৰ অৰ্থাৎ 51 টা পদৰ যোগফল হ'ব 5610
সো এইখিনিয়ে আজিৰ কাৰণে এইটো ভিডিঅ'ত শেষ সো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি এইখিনিত কিবা নোৱাৰা আছে তেনেহলে কমেন্ট